আপোনালোকৰ জৰিয়তে মই সমূহ গৰেশ্বৰবাসী ৰাইজক মই প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। আজি আমাৰ গৰেশ্বৰ মহাবিদ্যালয়ৰ 50 বৰ্ষ পূৰ্তি উপলক্ষে সোণালী জয়ন্তী উদযাপনৰ আজি প্ৰথম দিন আৰু সেই উপলক্ষে আমাৰ মুখ্য দ্বাৰ বা মুখ্য তৰণ উদ্বোধন আৰু তাৰ পিছতে আমাৰ পতাকা উত্তোলন আৰু তাৰ পিছতে আমাৰ বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘই যিটো স্মৃতি সৌধ তেখেতসকলে নিৰ্মাণ কৰি দিছে সেইটো উদ্বোধন হ'ল, শুভ উদ্বোধন স্মৃতি তৰ্পণটোৰ লগতে হৈ গৈছে। আৰু তাৰ পিছতে আমাৰ আজি আমাৰ পেণ্ডেল বা মুখ্য যিটোখন আমাৰ এই পেণ্ডেলখন আৰু মঞ্চ সেইখনৰ উদ্বোধন হৈ গ'ল আৰু সুন্দৰকৈ সুকলমে হৈছে আৰু গৰেশ্বৰবাসী ৰাইজৰ সহযোগত মৰম আশীৰ্বাদত আমি সুন্দৰকৈ আৰম্ভণিটো কৰিব পাৰিছোঁ। আৰু আজি আমাৰ সন্মানীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ তেখেত আহি আমাৰ যিখন আমাৰ এইটো এক্সিবিশ্যনখন উদ্বোধন কৰিব আৰু 11:30 বজাত এতিয়া আমাৰ ছেমিনাৰখন হ'ব। ছেমিনাৰত আমাৰ ইছমাইল হুছেইন ছাৰ আহিব, তেখেতো আহিব আৰু তাৰপিছত আজি আমাৰ আৰম্ভণি হিচাপত খুব সুন্দৰকৈ সঁহাৰি পাই আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে মই সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু অহাকালি আমাৰ ৰাতিপুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাটো এটা বিশেষ আকৰ্ষণ হ'ব। ইয়াত বিভিন্ন স্কুল আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন সামাজিক মানে লোকসকলেও অংশগ্ৰহণ কৰিব আৰু খুব বাৰেবহনীয়া কৃষ্টি নাইবা সুন্দৰকৈ যিখিনি আমাৰ মানে সকলোৱে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। তাত বিশেষ আকৰ্ষণীয় হ'ব বুলি আমি সকলোৱে আশা কৰিছোঁ আৰু সকলো ৰাইজৰে শুভাশীষ বিচাৰিছোঁ। আৰু তাৰ পিছে অহাকালি আমাৰ পুৰণি সতীৰ্থৰ মিলনৰ যিখন 11টা বজাত আছিলে নেকি, এইটো 11টা বজাত হ'ব লাগে। 11টা বজাত পুৰণি সতীৰ্থৰ মিলন যিটো এটা আমাৰ অনুষ্ঠান ৰখা হৈছে। আমাৰ সন্মানীয় অসম বিধানসভাৰ স্পীকাৰ ডাঙৰীয়া তেখেত আহি তেখেতে আমাক সভাবৰ্ধন কৰিব তেখেতে আৰু মাননীয় মানস শৰণীয়া ডাঙৰীয়া তেখেতে আমাৰ সভাখন সঞ্চালন কৰিব। আৰু গতিকে আমি এই মঞ্চৰ জৰিয়তে বা আপোনালোকৰ বৈদ্যুতিন মাধ্যমৰ জৰিয়তে মই সকলো আমাৰ যিখিনি মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলোকে মই অনুৰোধ জনাইছোঁ, আপোনালোক সকলোৱে আহিব, সুন্দৰকৈ সভাবৰ্ধন কৰিব আৰু ফূৰ্তি তামোচাৰ মাজেৰে আমাৰ সুন্দৰকৈ যাতে পৰিৱেশটো সোণালী জয়ন্তী সুন্দৰকৈ উদযাপন কৰিব পাৰোঁ, সেইটোৰ কাৰণে মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তাৰপিছত কালি সন্ধিয়া ছেমিনাৰ আছে আকৌ অহাকালি 1টা বজাত আছিলে নেকি, 1টা নে 1:30 আছিলে এইটো, আচ্ছা 1মান বজাত ছেমিনাৰ আছে। আৰু তাৰপিছতে গধূলি আমাৰ গীতৰ শৰাই আছে, কল্লোল বৰঠাকুৰৰ গীতৰ শৰাই আছে আৰু লগতে শংকৰ তেওঁৰো আমাৰ গীতৰ শৰাই আছে বুলি আমাক জনাইছে কালচাৰেল কমিটিয়ে। গতিকে অহাকালিৰ প্ৰগ্ৰামখিনি এইখিনিয়ে থুলমূলকৈ। আৰু পৰহিটো আমাৰ বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত যথেষ্ট জনদৰ্দী নেতা হয় আৰু তেখেত আহিব আমাৰ গৰেশ্বৰ অঞ্চলত, আমাৰ গৰেশ্বৰ মহাবিদ্যালয়ত তেখেতে উপস্থিত হ'ব। আমি বহুত আশাৰে বাট চাই আছোঁ তেখেতৰ উপস্থিতি আৰু তেখেতৰ উপস্থিতিয়ে যাতে আমাৰ গৰেশ্বৰ মহাবিদ্যালয় বা সমগ্ৰ তামোলপুৰ জিলাৰ গৰেশ্বৰ অঞ্চলৰ যাতে উন্নতিৰ কাৰণে তেখেতে শুভেচ্ছা বাণী লৈ আহে, আমাৰ কাৰণে যাতে ভাল আনন্দৰ বাৰ্তা লৈ আহে, সেইটোকে কামনা কৰিছোঁ। আৰু পৰহি গধূলি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হৈছে আমাৰ কি নাম আছিলে ছিংগাৰজনৰ, এইটো ফুকন বড়ো তেওঁ গীতৰ শৰাই আগবঢ়াব। গতিকে সকলো ৰাইজকে বিশেষকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু গাৰ্জেনসকল আৰু সদায় ৰাইজ শুভাকাংক্ষী সকলোকে মই অনুৰোধ জনাইছোঁ যাতে সাংস্কৃতিক সন্ধিয়াটো তেখেতসকলে যোগদান কৰে। আৰু স্পেচিয়েলি মই আপোনালোক সকলোকে হাতযোৰ কৰি নমস্কাৰ জনাইছোঁ যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে আপোনালোকে সকলোৱে সুন্দৰকৈ শৃংখলাবদ্ধভাৱে আহি আপোনালোকে যাতে সুন্দৰকৈ আমাৰ সভাবৰ্ধন কৰে আৰু সহযোগ কৰে আৰু আমাৰ যাতে সুন্দৰকৈ গৰেশ্বৰ অঞ্চলত আহি মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে এটা ভাল স্মৃতি লৈ যায়, আমাক সকলোকে যাতে ভালকৈ প্ৰশংসা কৰে, আমাক ভাল কিবা শুভেচ্ছা বাণী দিয়ে, আমাক ভাল কিবা হোৱাৰ সুবিধা কৰি দিয়ে মহাবিদ্যালয় তথা সমগ্ৰ গৰেশ্বৰ অঞ্চলৰ কাৰণে। সেইটো কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ, আশা ৰাখিছোঁ সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত আপোনালোকক স্পেচিয়েলি সাংবাদিক বন্ধুসকলে আপোনালোকে যাতে আমাক সুন্দৰকৈ
যিখিনি নিউজ বা বাতৰি পৰিৱেশন কৰিব সেইখিনিৰ পৰা ৰাইজে সুন্দৰকৈ যাতে ভাল বাৰ্তা পাব, শান্তি সম্প্ৰীতি আমাৰ মাজত ঐক্য থাকক, আমি সকলোৱে আগবাঢ়ি যাওঁ, প্ৰগতি উন্নতিৰ পথত আগবাঢ়ি যাওঁ, এইখিনিকৈ মই ধন্যবাদ জনাইছোঁ।